নমস্কাৰ বন্ধুসকল, আপোনালোকে চাই আছে MK লোকেল ব্লগ চেনেলটো। আৰু আজি মই আপোনালোকক দেখুৱাম কিছুমান মানুহে দেখিলেও ভয় কৰে, কিছুমান মানুহে বিচাৰি খায় আৰু কিছুমান মানুহে চকুও নাচায়। আৰু সেইটো বস্তু আজি আপোনালোকৰ আগত মই আনবক্সিং কৰি দেখুৱাম। আপোনালোকে ভিডিঅ'টো আগলৈ চাই গৈ থাকক। আমি এতিয়া গৈ আছোঁ বাগানৰ মাজে মাজে, আৰু এইফালে আপোনালোকে দেখিছে এইটো কি বস্তু হয় চিনিব পাৰিছেনে? আৰু এইটো হ'ল এটা টেকেলীয়া বৰলৰ বাঁহ, আৰু কিছুমান মানুহে কিছুমান জেগাত কুন্দু বৰলৰ বাঁহ বুলিও কয়। আমি টেকেলীয়া বৰল বুলিয়ে কওঁ। আৰু এই বৰলৰ বাঁহটো আছে গছৰ ওপৰত, গছৰ ডালত বাঁহ সাজি আছে। আৰু আমি এতিয়া এই বৰলৰ বাঁহটোৰ ওপৰত কেৰাচিন তেল ছিটিয়াই দিম। আৰু কেৰাচিন তেল ছিটিয়াই দিলে বৰলবিলাকে কেৰাচিন তেলৰ গোন্ধ পালে অলপ বেহুচ হৈ যাব, কবনা হৈ যায়। একেবাৰে বৰলবিলাক মৰি নাযায় বাৰু। আৰু আমি গছৰ ডালটো কাটি বৰলৰ বাঁহটো মোৰ লগৰটো ঘৰলৈ লৈ আনিলোঁ। আৰু এতিয়া বৰলৰ বাঁহটো আনবক্সিং কৰিম। আপোনালোকে ভিডিঅ'টো আগলৈ চাই গৈ থাকক। আৰু এই বৰলৰ বাঁহটো ভঙা বহুতকেইটা পদ্ধতি আছে। কিছুমান মানুহে জুই লগাই দিয়ে, আৰু কিছুমান মানুহে কেৰাচিন তেলে কাপোৰ এখন তিয়াই পেলাই সোপা দি দিয়ে। আৰু যিহেতু আমাৰ গছৰ ওপৰত আছিলে, গছৰ ডালত, সেইকাৰণে আমাৰ হাতত কোনো ধৰণৰ উপায় নাই। আমি জুই লগাই দিব নোৱাৰোঁ ওপৰত গৈ পেলাই, আৰু কেৰাচিন তেলে সোপাও দিব নোৱাৰোঁ। বৰলৰ বাঁহটো জোকা খালে বৰলবিলাকতো ওলাই আহিব, তেতিয়াতো ফুটিবই আমাক। আমি তলৰ পৰাই কেৰাচিন তেল অলপ ছিটিয়াই দিলোঁ, আৰু 10 মিনিটমানৰ পিছত সকলো বৰলবিলাক বেহুচ হৈ যায়। অলপ কবনা হৈ যায়, ইমান মৰি নাযায় একেবাৰে। আৰু বৰলৰ বাঁহ দুটা আছিল, এটা আছিল গছৰ ডালত আৰু আনটো আছিল গৰুৰ গোহালিৰ ওপৰত। আৰু গৰুৰ গোহালিৰ ওপৰত থকা বৰলৰ বাঁহটো আমি কেৰাচিন তেলত কাপোৰ এখন তিয়াই সোপা দি দিলোঁ। সোপা দিলে তেনেকৈও বহুত মৰি যায় আৰু বহুত বেহুচ হৈ যায়। তেনেকৈ আমি এটা বস্তাত ভৰাই লৈ আনিলোঁ। আৰু এয়া দেখিছে বৰলৰ চাককেইখনৰ ওপৰত বগা বগা আছে। বগা সেইবিলাক হাতেৰে চিকুটি এৰুৱাই পেলাই ওপৰৰ ফালৰ পৰা ঢকিয়াই দিলে বৰলৰ টোপবিলাক চাকৰ পৰা ওলাই যাব। যদি আপোনালোকে খায় তেতিয়াতো গম পাইছেই কি কৰিব লাগে। মইনো ইমান ক'বলৈ দৰকাৰেই নাই।